Sure. যেহেতু এতিয়া লকডাউনৰ টাইম আৰম্ভ হৈ গ'ল ব্লগৰ কণ্টেণ্ট বিচাৰি পেলাই চাৰ্লি আৰু মই পঠাই ঘূৰি ফুৰিছোঁ পথাৰতে এটা ব্লগ বনাব পাৰিনি তাৰে সন্ধানত ওলাই আহিছোঁ ভিডিঅ'টো আপোনালোকে আগলৈ চাই থাকক চেনেল পৰা এৰি দে চেনেল পৰা এৰি দে আগতে একদম পূৰা নাও খেলি থাকে নাও বনাই এনেকৈ চেনেল পৰা এৰি দে চেনেল পৰা এৰি দে আগতে একদম পূৰা নাও খেলি থাকে নাও বনাই এনেকৈ এই বিশেষ গছজোপা মই শিপাৰ পৰা দেখুৱাইছোঁ কেলৈ দেখুৱাইছোঁ আপোনালোকে চাই থাকক একদম লোভ লগা এটা ফল উঠাব যোনে গুটি খাই ভাল পায় যোনে ফলটো খাই ফল খাই ভাল পায় এই বিশেষ গছজোপা চক লোমে লাগি আছে কোনে কোনে এই বস্তুবিধ খাই ভাল পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কঁঠাল এজোপাই নহয় দুজোপা কঁঠাল একদম ওলমি লাগি আছে চক একদম আগৰলৈকে এজোপা কঁঠাল গছ নাম্বাৰ 1 আৰু এজোপা কঁঠাল গছ নাম্বাৰ 2 Wow! জিটি য'তে ত'তে মজিয়ালৈ আপোনালোক জনাইছোঁ পুনৰ এবাৰ স্বাগতম আহক বহুত দিন ব্লগ দিয়া নাছিলোঁ এই ওচৰৰে সৰু ল'ৰা ছোৱালীকেইটাক লগাই পেলাই দুই এটা ছুটি ভিডিঅ' বনাবলৈ যত্ন কৰি আছিলোঁ আপোনালোকেও চাইছে লাইক কৰিছে কমেণ্ট কৰিছে ভাল লাগিছে আৰু যিহেতু বহুত দিন লকডাউনৰ কাৰণে টাউনলৈ যোৱা হোৱা নাছিলে ব'লক আজি যোৰহাট টাউনত লকডাউনৰ পৰিস্থিতিনো কেনেকুৱা হৈ আছে তাক আপোনালোকক অকণ দেখুৱাই আনো মোৰ হাতত এয়া দেখিছে মাৰ্বল গুটি ঘূৰি আহি পেলাই আমি মাৰ্বল গুটি খেলিম ওচৰৰ ল'ৰা ছোৱালীকেইটাৰ লগত শৈশৱলৈ অলপ ঘূৰি যাম আৰু ওচৰৰ পথাৰলৈ ভাইটি চাৰ্লি আহিছিলে চাৰ্লিৰ লগত পথাৰতে এৰাউণ্ড মাৰি আহিম আজি এটা ঘৰুৱা ব্লগ হ'ব আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক কিবা এটা ভাল পাব কিয়নো আজি একদম পূৰা এটা গাঁৱৰ আৰু শৈশৱৰ মজা বিচাৰি পাব এই ভিডিঅ'টোত বাকচটো পা বাকচটো ধুনীয়াকৈ পা এনেদৰে বাকচ মাৰ্বল কোনে খেলিছিলে আপোনালোকক এয়া মাৰ্বল খেলিবলৈ বাকচ ৰেডি চব মিকোৱা চাৰ্লি মিকোৱা বাহ চাৰ্লিয়ে একদম আঁকিৰ ওচৰতে দিছে আৰু দেই একদম পিছৰতে কোৱা কোনটো ধৰিলে নি এতিয়া মোৰ পাওঁ কোনটো মাজৰটো চাই থাকা লক্ষী নাই টিকুৱা নীতিকে তোমাৰ বেগ এটা আঁতৰি দি গৈছে যাওঁ চাৰ্লি টিকুৱা তোমাৰতো হৈছে আৰু টিকাই দিলে ইমান দূৰত টিকি গ'ল হে চাওকচোন এয়াই যোৰহাট টাউনৰ বৰ্তমান লকডাউনৰ সময়ৰ এক পৰিস্থিতি যিখন যোৰহাট টাউনত ইফালে সিফালে চাবও নোৱাৰিছিলোঁ আজি এতিয়া সময় হৈছে সন্ধিয়া 4টা এই 4টা বজাত চাওকচোন একদম নিস্তব্ধতা কিন্তু বিৰাট ভাল লাগিছে ইমান ধুনীয়া পৰিৱেশ যোৰহাট টাউনখনত ইমান নিৰিবিলি আৰু এটা সুন্দৰ পৰিৱেশ
এই লকডাউনৰ কাৰণেহে দেখিবলৈ পাইছোঁ। এয়া চাওক, সকলো দোকান পোহাৰ সকলোখিনি বন্ধ হৈ পৰিছে। এখন দুখন অতি দৰকাৰী ডক্তৰ হওক, ফাৰ্মাচিষ্ট হওক বা একদম প্ৰয়োজনীয়ভাৱেহে মানুহ ওলাই আহিছে ৰাস্তালৈ। একদম দেখিছে দূৰত আপোনালোকে যোৰহাটৰ অতিতকৈ ধুনীয়া জেগা ভোগদৈ ব্ৰিজ, কলিকতাৰ হাওৰা ব্ৰিজৰ আৰ্হিত বনোৱা হয় এইখন যোৰহাটৰ এখন বিখ্যাত দলং। আপোনালোকে ভালকৈ মন কৰিবচোন, দলংখন যিমানেই ধুনীয়া নহওক কিন্তু ৰাস্তাটো আপোনালোকে দলংখনৰ ধুনীয়া চাবলৈ গ'লে দাঁত মুখ ভাগি শেষ হ'ব। ইমান ডাঙৰ ডাঙৰ গাঁত, এইবোৰ কিন্তু চৰকাৰে নকৰে। আৰু কাষৰ পৰিৱেশৰ এটা নাজাৰা আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। চাওক না, কিমান ধুনীয়া এটা পৰিৱেশ। যোৰহাটখন আমাৰ এনেও বহুত ধুনীয়া, কিন্তু কি ক'ব আৰু, কি হ'ব এই জীৱন এনেকৈ বন্ধ হৈ থাকিলে। ব'লক, এই গছবিলাক যে দেখিছে, এইবোৰ লকডাউনৰ কাৰণে এনেকৈ বন্ধৰ কাৰণে প্ৰকৃতিয়ে গছবোৰ পাতবিলাক একদম সেউজীয়া হৈ আছে। এনেই ধূলি বালি আৱৰ্জনাই কি এটা কৰ্তব্য ৰূপ লৈ থাকে এইখিনি সময়ত। মানে এই সুন্দৰতাটো এই বন্ধৰ কাৰণেহে আপোনালোকক উপভোগ কৰিছে মোৰ লগত। আহক এতিয়া গাঁৱলৈ যাওঁ, গাঁৱৰ পৰিৱেশত অলপ সময় কথা